ঐ কেকিটা ঐ গাড়ী ল'লে বোলে ৱেগনা কিমান পৰিল 2.45 lakhs পাৰ্টি নোখোৱাই শ্ৰাদ্ধ পাতিম আহিবা শ্ৰাদ্ধ পাতি কেকিটাৰ কি হ'ল খং উঠি আছে গাড়ীখন বেয়া নেকি কিনা গাড়ীখন ঠিকে আছে ঘৰ গাড়ীখনে কিবা মানে ঘৰ যে গাড়ীখন বেলেগৰ মতা গাড়ীৰ লগত টপচ চপচ মানে আমাৰ যে মণিপুৰ ডাক্তৰ ওচৰলৈ শুন পুৰা প্ৰচাৰত লাগি গলি আৰে কি হ'ল কেকেদা কোৱা কি হ'ল এই ভৰদুপুৰ এখন গাড়ী ফুৰিছে যে এই হিমা দাসক অনুকৰণ পাইছে নেকি বাৰু মোৰ ফাৰ্নিচাৰত বেলেগে হাত দিছে ঐ মই এই কেকেচা কি হৈছে কেকেচা কি বুলি কৈছে এই ফাৰ্নিচাৰত কোনোবাই হাত দিছে বোলে এই হাত নিদিছে পুৱা উঠ দিছে টপচ চপচ পিছত কৈ আছে ফাৰ্নিচাৰত হাত দিছে টপচ বেচেৰাৰ মূৰত দুখ পোৱা যায় ইছৰাম গৰমটো নকমা হ'ল নহয় এতিয়া মুখেৰে নামাতা কিয় আজি বিয়া পতা অত বছৰ হ'ল কোনোবা দিনা মই তোমাক নিদিয়াকে আছো মই কৃপণালী কৰিছো আৰে বিহু পূজাত মই কাপোৰ নিদিব পাৰো কিন্তু দি আছো তোমাক হেৰি মনে মনে থাককচোন লাজ চাজ নাই নেকি আপোনাৰ এতিয়া মই মনে মনে থাকিব লাগে অৰা মই লাজ পাব লাগে নে তুমি লাজ পাব লাগে জোৱাই অকল মানুহ চাই কথা ওচৰত মানুহ আছে মনে মনে থাককচোন হৈছে কি আপোনাৰ মোৰ জানিবলৈ মন গৈছে কোনখন চিকিৎসা শাস্ত্ৰত লিখা আছে যে চুমাৰে চিকিৎসা হয় এই আধা বুজনে কৈছে বৌ কেকেচাই পুৱা বাপেকৰ নিচিনাকে সুধি গৈছে মই পিতেকৰ নিচিনা এফালৰ পৰা গাইহে গৈছো পিতেকৰ নিচিনাকে গাই গছ এই বাহনডাল ক'ত আছে তাক কিয় বাহনিৰে কোবাবা ডাক্তৰক মই এৰি নিদিম কৈ থলো ভালকে ডিটেইলছত কোৱা ঘটনাটো মোক কোৱা তেওঁ হেনো চুমাৰে সকলো বেমাৰ ভাল কৰি দিব পাৰে কি আমাৰ যে ল'ৰা ছোৱালী নাই সেইকাৰণে মই তেওঁৰ ওচৰলৈ গৈছিলো তেওঁ হেনো চব সম্ভৱ কৰি দিব পাৰে হাৰামিয়ে তোক চুমা খাইছে তাত ডিঙিয়ে কাটি পেলাম মই ৰ'ব আপুনি একো কৰিব নালাগে আপুনি তাইক লৈ থানালৈ যাওক মোহন বল ক'লে চা মিছন টপচ উঠা আইজনী কোৱাচোন আইজনী কি হৈছে তোমাৰ আপুনি চুমা খালে চব বেমাৰ ভালো গৈছে মোৰ এটি চুমাই সকলো বেমাৰ নিৰাময় কৰি দিয়ে মানে জুতি বেমাৰ ততি টপচ চপচ পৃথিৱীৰ সমস্ত বেমাৰৰ ঔষধ মোৰ এই উদ্যুতিতে আছে মানে গোটেই ফাৰ্মাচীখন একে উঠৰ ভিতৰতে আছে মানুহটো যামি উদ্যোগখনে লগতে লৈ যাম দিম আইজনী তোমাক যি লাগে সকলো দিম কোৱা তোমাৰ ক'ত কি হৈছে কোৱা ক'ত বুলি কথা নাছে একে য'ত ত'ত পিপিয়নি শিকিয়নি চিচিয়নি একে বেমাৰে আগুৰি ধৰিছে তেনেহ'লে মই ট্ৰিটমেণ্ট আৰম্ভ কৰি দিম তেনেহ'লে প্ৰথমতে হাতৰ পৰাই যাওঁ আইজনী তোমাৰ হাত দুখন ইমান কোমল বহুত কোমল সঁচাই বেমাৰ ভাল হৈছে পিপিয়নি গুচি গৈছে পুলিচ নে পেচেণ্ট বাৰু তুমি অকণ বহাচোন কি হৈছে তোমাৰ বাবা কিচিং বাবা তুমি বোলে য'তেই কিছ কৰা চব বেমাৰ ঠিক হৈ যায় কি হৈছে তোমাৰ পাইলছ হে প্ৰভু কি বেমাৰ আনিলা হেৰি এইটো বেমাৰৰ প্ৰতিকাৰ মোৰ ওচৰত নাই আপুনি বেলেগৰ ওচৰলৈকে যাওক নেকি চাওকচোন কিচিং বাবা কোৱা কিছ কৰি আপুনি বেমাৰ ভাল কৰে মোৰ থংটো এনেই ঠিকে আছে নে ৰং খাইছে নেকি আৰম্ভ কৰিছেহে তুমি পাৰে গৈছা চুমা খাৱা হা চুমা খাৱা আৰে উঠ ভাগৰ লাগিছে অলপ ৰ'বচোন উঠা আপোনালোকৰ গাড়ী ঘোঁৰা নাই নেকি হে পেট্ৰলৰ যি দাম খোজকাঢ় স্বাস্থ্য ভাল হ'ব বৰ কষ্ট পাইছো হে বহুত গম পৰিছে তোমালোক আহি থাকা মই উইয়ে যাম
মোহিনী হয়তো উকালে চাওঁ বাইলুং আঁতৰি দে ভাল হৈছে এইটো ভাল খবৰ মোৰ বেমাৰটো ভাল কৰি দে ঐ কি আপোনাৰ কি হৈছে ঐ মোৰ পাইলছ নহয় নহয় ই ভাল কৰিব লাগিব তাৰ চুমাত কি যাদু আছে মই চাম অ' বাইদেউ মই অকল মাইকী মানুহকহে ট্ৰিটমেণ্ট মাইকী মানে স্পেচিয়েলিষ্ট যোৱা ইয়াৰ উঠি থাকে না ছাৰ, মই ধৰি আছো মাইকী স্পেচিয়েলিষ্ট এফালে যাওক আপুনি যাওকচোন যাওক হ'ব আচ্ছা ঐ শুনক গুড মৰ্ণিং বা ফালি চিঙি এনেকে কলৈ যায় জগিং হে হয় এই ড্ৰেছত এইটো সময়ত কলৈ জগিং যায় মই আহোঁ দিয়ক এই ৰ'ব কি জগিং কওকচোন এইটো মেৰিট জগিং সংসাৰ বছৰৰ জগিং মানে আহোঁ দিয়ক আৰে কিহৰ জগিং বা এইটো অ' সমা কেকেটা ৰাতিপুৱা ওলালেহি যে এই দোকানখন খুলি থৈনো মানুহটো ক'ত থাকে পানী আনিবলৈ গৈছিলো হে কথা আছে ৰাতিপুৱা এনেকে ক'লে ভয়হে লাগে দেখোন ফেচ ৱাছ আছে 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 কিয় গাড়ী ধুওঁ বৰ জমাই দেই ফেচো আছে গাড়ী ধুৱে নেকি মুখহে ধুৱে তই জানা যদি সুধিছা কিয় এই ৰ'ব দিছো দাদা অ' দাদা এইটো মানে এতিয়ালৈকে উঠিবই হোৱা নাই এই কি পচলি কৰা 420 কৰি থকা নাই সেই ৰাতিপুৱাৰ পৰা জোৱাইটো ঘৰত নাই যাচোন এপাক চাই আগে কি বাচ্চা লৈ আনি কৰবাত গৈছে আহিব আৰু হে তেৰি অকমানো বিচাৰি গ'লে কি ক্ষতিটো হয়তো আৰু মই নোৱাৰিবিতো সেই ঠাহিয়ে ঠাহিয়ে ভাতগাল সোমাব পাৰিবি কাম এটা পাছিলেহে নোৱাৰ বন্ধু খং উঠে নানিবি কিবা খং উঠিলে ভাত নোখোৱাকৈ থাকিম মই আপুনি নে আপুনি ভাত নোখোৱাকে থাকিব মই চাকৰি বাদ দি দিম হে পেটেই যাৰ পৰিচয় ৰ'বচোন ৰাতিপুৱাৰ পৰা মানুহটো নাই যে ক'লৈ গৈছিলে তোমালে বস্তু এটা আনিলো বস্তু কি আহা 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 মোৰতো বিয়া পাতিলে এনেকুৱাকে বস্তু আনিব পাৰিলো হয় কেতিয়া বাৰু আনিব পাৰিম এনেকুৱাকে বস্তু আহা এইফালে আহা কি হ'ল কিয় মাতিছে এইটো ফেচ ৱাছ লোৱা গোটেইটো তুমি ঘঁহা মই পানী তুলি দিম মই আকৌ ফেচ ৱাছ কিয় ঘঁহিম এইটো এতিয়া ঘঁহা মই কালিলৈ আনি দিম আৰু দৰমহাৰ পইচা গোটেইবোৰ মই ফেচ ৱাছে কিনি দিম আপোনাৰ ব্ৰেইনটো বেয়া হ'ল নেকি যিটো কৈছো সেইটো কৰা ভালকে একদম ঘঁহি ঘঁহি চাফা কৰা কিয় মই ঘঁহি ঘঁহি চাফা কৰিম এই কিচিং বাবাটো তাত গৈ সেইবোৰ কৰিছিলা নহয় মুখখন ভালকে চাফা কৰা চি চি আপুনি লাজ নেপায় হা এই চব মানে মণি এইফালে আছো নাই এইডালো মানে মোক কোৱা নাই মোৰ কঁকালটোক কৈছে কঁকালটোকহে কৈছে তেতিয়াহ'লে তোমাৰ গাত কিয় লাগিছে কঁকালটো কি বেলেগৰ নেকি এই কঁকালটোতো মোৰে ন আচ্ছা তোমাৰ গাতেতো লাগি আছে তেতিয়াহ'লেতো ইজ্জতৰ লাগিছে কিয় লাগিব চাওঁ এনে চাওঁ ঘূৰি দিয়া বেছি ঘূৰি চাওঁ পাছে কি হ'ল আগফালে ইমান কণ আৰু পিছফালে যদি ইমান কণ নেগু অকণ লগাই দিওঁ তোমাক একে গছটানা কামত লগাই দিব পাৰিম ইমান কণ লাগিলে হ'বতো চফা দি দিম আকৌ দে ল'ৰা কৈ দিলো হ'লে মোৰ লাগি যাম তই হাঁহ পাইছ তুমি মোৰ দুচি নিচিনা লাগিব পাওঁ হয় নি কোন জিকে চাওঁ তেনেহ'লে